আমি এতিয়া যাবলৈ ৰেডি হ'লোঁ। আজি ছেকেণ্ড ডে। আজি বতৰটো বৰষুণ নাই, হ'লেও বতৰটো অলপমান গুমা গুমা কৰি আছে। তো বৰষুণ চাগে নিদিব, ৰাতিলৈকে যদি দিয়ে নাজানো, ৰাতিলৈকে দিবও পাৰে, কিন্তু এতিয়া নিদিয়ে। চ' আজি অলপমান ভাল লাগিব বুলি ভাবিছোঁ, কি হয় নাজানো। বাকী ব'লক। ভাল নাচনি হোৱাৰ চিন্তা কৰিবা। লোকৰ চাই চাই নাচ থাকিলে নাচ আজি এই ঢোলৰ চেউললৈকে গ'ল কালিলৈ মনটা চাহ কেনেকুৱা লাগিলে? ভাল লাগিলে ন? বিস্কুটটো ভাল, ক্ৰেডিট গ'জ টু মন্টু দা। লাল চাহ এয়া দীপ, বেলেগ টেষ্টি ন? বেলেগ খাইছে। বেকাৰীটো এতিয়া কাৰ জহ আছিলে বা? সেইটো হেৰি হেমন্ত দা জহে হ'ব। আমি ৰুম চুম পাই গ'লোহি এতিয়া। আহি যাক গাভৰু যাক ভাত খাবলৈ বুলি আহিছে। এয়া হাত ধুইছে। যোৱা হেৰি কৰা, চেনিটাইজ কৰা ভালদৰে। গুড গাৰ্ল। লিষ্টখন আকৌ দিয়া। দিয়াচোন কি কৰা কেইটালৈকে লিষ্টখন দিয়া। বেলেগ বিজি মানুহ এইবিলাক মানে, টাইমেই নাই। এই আজি ভাত খাবলৈ বহিছে আৰু তাই নাই আৰু। ৰখি আছোঁ, ভোক ইমানেই লাগিছে মানে নাচি নাচি দেৰি মেলি আছোঁ কেতিয়া আহিব। আহি গ'ল অপেক্ষাৰ অন্তত দাঁত থুচিব দিয়া। পাপৰ দিব। অঁ আমাক যে নিদিলে যে গেজু কৰিছে। দিয়ে খানা আজি আৰু মাংস কি দিয়ে ন? চাইছে, চাই লৈছে ভাল লাগিব নে চাই লৈছে। না না ধুনীয়া ধুনীয়া লাগিছে, ইমান ধুনীয়া লাগিছে। চবতে মিল মাৰি লৈছে তাই। আজি কাপোৰ কালাৰ দি দিয়া হৈছে। কলা কালাৰখিনি মোৰ, ৰঙাখিনি বৰ্ণালী, আৰু একদম পিটকা পিটকিখিনি অংকিতা আৰু সুৰভিবাৰ। এইটো ড্ৰেছত যে কি হ'ল মানে? এইটো ড্ৰেছত যে নহ'ব নহয় এনেকে। বজাই দিয়া গগনা গগনা ৰে অমিয়া, গগনা ৰে অমিয়া।
বুজিলা নে লিখা এতিয়া গগনাৰ নাম বুলি লিখি লোৱা চেষ্টা কৰোঁ এইবাৰ আমাৰ লগত আছে বিশিষ্টভাৱে আচলতে মন্টুদা আছে মন্টুদাই যিকোনো এটা গাব খুব সুন্দৰ আচলতে একদম অন্তৰত বাস কৰা মানুহ এইবাৰ প্ৰথমবাৰ পাইছোঁ এনেকৈতো পায়ে থাকোঁ গতিকে এইবিলাক পেট বহুৱা মানুহ বেলেগ কাম বন নাই আৰু অকল ৰখি থকা বাদে এইফালেতো ভাগৰিলেই মানে ভাগৰিলে ন বজাই বজাই বিহু আচলতে অসমীয়া প্ৰাণ আৰু আমি বিহু সংস্কৃতিটো আচলতে বজাই ৰাখিবলৈ আমি উৎসাহিত কৰিব বিচাৰিছোঁ এটা আগ্ৰহ জন্মাব বিচাৰিছোঁ আমাৰ ইয়াতে বিনামূলীয়াকৈ এটা কৰ্মশালা প্ৰতি বছৰে দিয়া হয় এইবাৰ প্ৰথমবাৰৰ বাবে মন্টুদা আমাৰ লগত আছে গতিকে কেনেকুৱা লাগিছে ভাল লাগিছে ধুনীয়া পৰিৱেশ এটা হয় আৰু মানে ষ্টুডেণ্টৰ যথেষ্ট হৈছে শিকিছোঁ শিকাইছোঁ খুব ভাল লাগিছে এটা বৰ ধুনীয়া পৰিৱেশ বিহু আকৌ আহি যোৱালৈকে লাগিছে মাজতে বন্ধ হৈ পিনে বিহুটো মানে আঁতৰাই থোৱালৈকে লাগিছে একেবাৰতে পুৰা ঝটকা দি দিছে বিহুৱে হয় মানে আৰু এটা কথা আমি ডেন্স বুলি ক'ব পাৰোঁ আমি যিহেতু অসমীয়া আৰু আমাৰ এক টোপাল তেজ থকালৈকে আমি বিহু কৰিমেই আৰু বিহু হ'বই অসমীয়া মানেই আচলতে প্ৰথম পৰিচয়তে বিহু গতিকে বিহু হ'বই এতিয়া মনটোলৈ বিহু এটা ধুনীয়াকৈ গাই দিয়ক আৰু গমগমীয়া হৈ যাব বিহু এতিয়া এটা গান ভাল লগা একদম কমফৰ্ট পাবি ঠিক আছে কিবা এটা গাইছোঁ স্পীকাৰত নাগাওঁ আমাৰ স্পীকাৰ গালে অলপ হেৰিটো বেলেগ হৈ যাব হয়
যে নাচনী মই সাজি কাচি আহিলে হৈ পালেহি বহাগৰ বিহু। ধন্যবাদ।